কবিতাৰ শিৰোনামা এপাহ ৰজনীগন্ধা। তোমাৰ আগমনী বতৰাই মোৰ হিয়াৰ বুকুত খৰিকাজাই জুপি লহপহকৈ বাঢ়িছে। কিমান যে কল্পনা, কিমান যে বাসনা, লৰালিত সেই তৰা কইনা খেলোতে, মিছামিছি পালি ভাত ৰান্ধোতে মাইনা সাজি ৰৈছিলোঁ কাপোৰৰ টোপোলা। কল্পনাত তেতিয়াই হৈ উঠিছিলোঁ এগৰাকী পৰিপক্ক মা। অগোচৰে খোপনি পুতিছিল, মন মগজুত খিতাপি লৈছিল মা হোৱাৰ বাসনা। সময় আগৰিল মোৰ বৈবাহিক জীৱনৰ প্ৰথম সপোন, মই মা হ'ম। মোৰ সপোন বাস্তৱ কৰি অংকুৰিত হ'লা তুমি। মোৰ সপোন, মোৰ ভৱিষ্যত নিজকে সমৰ্পিলোঁ তোমাক। ৰজনীগন্ধাৰ সুবাস মোৰ হীৰাই হীৰাই, তুমি যে মোৰ গৰ্ভত। কিমান হেঁপাহ তোমাক চাবলৈ, আল্ট্ৰাছাউণ্ডৰ ৰুমত বহি 6 সপ্তাহ 10 সপ্তাহ 12 সপ্তাহ যেন সদায় চাম তোমাৰ সৰু সৰু আঙুলিকেইটা, ভৰিকেইখন, মুখখন আৰু তোমাৰ মাতটো। চিঞৰি দিছিলা হঠাৎ, মোক যেন মাতিছিলা মা বুলি, ব্যাকুল যেন মোক পাবলৈ। 1:77 আধুনিক মেচিনৰ ৰিপৰ্ট। মোৰ মন মগজুত তুমি বিকলাংগ। ভগৱান ইমান নিষ্ঠুৰ জানো, হ'বই নোৱাৰে, হ'বলৈ নিদিওঁ। প্ৰত্যাহ্বান মোৰ ভগৱানৰ ঘৰত। অশান্ত কৰি মোৰ মন, মোৰ প্ৰাণ, প্ৰতি পলে পলে তোমাৰ উদ্ভৱ, তোমাৰ উপস্থিতি মোৰ গৰ্ভত। মিঠা মিঠা শিহৰণ, তুমি যে মোৰ আটাইতকৈ আপোন। মোৰ শৰীৰৰ অংশ, কত ৰাতি তোমাৰ উপস্থিতিত কটাইছোঁ। উজাগৰি নিশা মোৰ দৈনন্দিন জীৱন, খোৱা বোৱা সকলো সলনি কৰিছোঁ মাথো তোমাক পাবলৈ। হিয়াৰ আমঠু, কলিজাৰ ৰেখা, তুমি অকল মোৰ। কেনেকৈ নিলগাওঁ মোৰ সত্তাক, কলি নেমেলাৰ আগতেই। নহয় নহয়, তুমি আহিবই লাগিব, আহিবই লাগিব। মোৰ হিয়া ফুলাব লাগিব এপাহ ৰজনীগন্ধা।